সৰ্বানন্দ সোণোৱাল। বোপা, তোৰ মুখলৈকে পৰম আশাৰে চাই আছো। ভৰসাৰ থলি আন আৰু কোনো নাই। কিমান মৰমৰ তই আমাৰ, কিমান আতুল তুলকৈ তোক তুলিছো। পৰুৱাই খাবলৈ দিয়া নাই, চিলনীয়ে থপিয়াবলৈ দিয়া নাই। সকলোৱে হাঁহিছিল তোক জংঘলী জনজাতি বুলি। বোপা, মাৰ বান্ধি আমি কৈছো, তই মানুহ। আমাৰ আটাইতকৈ চেনেহৰ সৰল পোতাই। বোপা, আমাৰ গাঁৱৰ বাটবোৰ বানে কাটিছে। পুথি খলিহনা দুই এটা খাইছো। আমাৰ গাঁৱৰ বাটবোৰ ঠিকাদাৰ, ইঞ্জিনিয়াৰ, নেতাই খাল খান্দি খৰিয়াল চপাইছে। বহুদিন কলৈকো যাব পৰা নাই বোপা। ঘাঁহ মৰা বোকাৰ বাটবোৰ দিব পাৰিবি উভতাই, যিবোৰত শিপা গজে মানুহৰ। যি বাটেদি থৈলালৈ পঢ়াশালীলৈ গৈছিলি তই। বোপা, তই যে কৈছিলি টকৌ পাতৰ ঘৰটো গুচাই এটি পকী ঘৰ দিবি। সেই ঘৰটো নেতা এজনে নিজৰ নামত নি চহৰত সাজিলে দালা। স্কুলখনো গোহালি হ'ল। মাষ্টৰে দৰমহা নাপায়। বোপা, পানী খোৱা পুখুৰীত তেল ওলাল। কোম্পানীৰ দেৱালেৰে ঘেৰিলে, খাবলৈ পানী টুপি নাই। সোৱণশিৰিখন সোণৰ দুৱাৰেৰে ভেটিব খুজিছে ৰজাই। নদীখন হত্যা নকৰিবি বোপাই। BA পাছ কৰা ল'ৰাটোৰ চাকৰি নাই। ৰাতি ৰাতি ঘৰলৈ নহা হ'ল মানে দেখা দেখিয়েই নাই। মানুহৰ দেশত বুকুত বাৰুদ পাতি আছে বুলি ক'লে কোনোবাই। তাক ঘৰলৈ ঘূৰাই আনি দে বোপাই। সেইটো তোৰেই সৰু ভাই। ছোৱালীকণে চহৰৰ অফিচত কিবা কিবি কৰে, কি কৰে নাজানো। বুবু বাবা শুনো। তেনেকৈ উভতিলেও বা উভতি নাহিলেও একো এটা ক'ব নোৱাৰো। আমাৰ গণতন্ত্ৰটো চৰিত্ৰ নষ্ট কৰিবলৈ শিকায়। বোপা, সীমাৰ সিপাৰৰ পৰা ৰাতি গুলিবোৰ আহে। ওচৰত দুটা এটা ঘৰ সদায় জ্বলে। তই ক'লে জানো চাহিহঁতে নুগুলিয়াই, ঘৰবোৰ নজ্বলাই। তই আমাৰ শেষ ভৰসা। তইহে ঘৰৰ ল'ৰা, বাকীবোৰ পৰ যেন হ'ল। দেশখন লুটি খায়। বোপা, তোৰ লাৱনী হাঁহি ভৰা সৰল মুখখনিলৈ চাই লগনত থাকিলেও ভাল লাগে যায়। তই যে কৈছিলি দেশখন আমাৰ নিজৰ ভূমিপুত্ৰৰ হ'ব। বাহিৰৰ দুনিয়াত কাম নাই। পথাৰবোৰ পথাৰ হৈ থাকিব, নদীবোৰ নদীৰ দৰে বৈ থাকিব। জন্তু জানোৱাৰবোৰ জংঘলত ঘূৰি ফুৰিব। বেদখত নচলিব। পেটত কোনেও গামোচা বান্ধিব নালাগিব। আনৰ গাড়ীত আনি সমাৰিব খাব। সকলোৰে একেটি জাত। ইমান সুৰীয়া মাতৰ মাজতো একেটি সুৱদী মাত। বৰ আশাৰে সেইদিনলৈ ৰৈ আছো। বজাৰত বিক্ৰী হৈ থকা দেশখনক চাই থাকিবলৈ হাঁহে নুকুলাই। দেশখন বচাবলৈ তই পাৰিবি বোপাই। ক পাৰিবি নাই? কবি প্ৰণৱ কুমাৰ বৰ্মনৰ ৰচনাৰ কবিতাটোৰ পাঠ আছিল ৰঞ্জুমণি মহন্তৰ।